এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেই টেণ্টৰ মানুহ আহিলে, মানে পূৰা টেণ্টৰ কাম চলি আছে এইকেইদিন। ভিডিঅ' কৰিব পৰা নাছিলোঁ, আজি ভিডিঅ' কৰি দেখুৱাইছোঁ। তো বিয়াৰ দিন ইমান সোনকালে পাৰ হৈছে, মোৰ ভাবিলেই ভয় লগা হৈছে। দিন যিমানেই চাপিছে মোৰ ভয় বাঢ়িছে। এইফালে মই ব্যস্ত হ'লোঁ পিঠা বনোৱাত। মানে আমাৰ ওচৰত পৰিয়ালৰ মানুহ ইমান নাই, মামাহঁতৰ ঘৰখনেই আছে। ওচৰৰ ভণ্টি এজনী মামাহঁতৰ এনেকৈ অলপমান লাগি দিলে, নিজেই ব্যস্ত হৈ গ'লোঁ। যোনে যেনেকৈ পাৰোঁ কামত লাগি গৈছোঁ। মানে মোৰ মাৰ একদম গাটো বেয়া, তো নিজেই প্ৰায়খিনি কাম কৰিবলগীয়া হৈছে। তাৰপিছত এইফালে পিঠা পনা বনাই সন্ধিয়ালৈ কইনাৰ পিন্ধিবলগীয়া কিছুমান কাপোৰৰ এনেকৈ নিয়ম থাকে বাকচত ভৰোৱা। এইফালে পইচা দি মই ওচৰৰ খুৰী কেইজনীমান মামীহঁতক মাতি নিয়মটো কৰিলোঁ, কেইযোৰমান কাপোৰ ল'লোঁ। এনেকৈ দিনটো কি কৰিছোঁ, কি নাই কৰা, সৰু সুৰা নিয়মবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আজিও তাকে দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ, অলপমান যিমান পাৰোঁ ভিডিঅ' কৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। তো আজিৰ ভিডিঅ'টো আছিলে ইমানে। পুনৰ আপোনালোকক